আজি আমি কম্পিউটাৰত ব্লুষ্টেক কেনেকৈ ইনষ্টল কৰে তাৰ বিষয়ে শুনিম। ব্লুষ্টেকৰ সহায়ত আমি জিঅ' টিভি হওক বা যিকোনো এণ্ড্ৰইড এপ্লিকেশ্যন আমি ইনষ্টল কৰিব পাৰোঁ আৰু ইনষ্টল কৰি পেলাই উইণ্ড'জ কম্পিউটাৰ এটাত এণ্ড্ৰইডৰ মজা উঠাব পাৰোঁ। তাৰ কাৰণে ব্লুষ্টেক বুলি গুগলত চাৰ্চ কৰি আমি ডাউনলোড কৰি ল'ম। ডাউনলোড কৰাৰ পিছত ফাইলটো সৰু ফাইল হয়, ইনষ্টলাৰ ফাইল, সি আহিব। অহাৰ লগে লগে তাক ইনষ্টলৰ কাৰণে টেপ কৰি দিম। অ'পেন কৰাৰ লগে লগে ইনষ্টল হ'বই। এটা কথা মন কৰিছেনে বন্ধুসকল, আমি জিঅ' টিভিটো চাবলগীয়া হ'লে কেতিয়াবা মোবাইলত চাই পেলাই যেতিয়া চাওঁ তেতিয়া স্ক্ৰীণখন সৰু হয়। তাৰ তুলনাত যদি আমি এখন ডাঙৰ স্ক্ৰীণত চাব পাৰোঁ, মই মানে এই কথাটো সদায় ভাবি থাকোঁ। সেইকাৰণে এই ট্ৰিক্সটো আজি এপ্লাই কৰি আপোনালোকৰ সহায় হওক বুলি দিলোঁ। ডাঙৰ স্ক্ৰীণত চোৱাৰ যিমানেই যি নহওক মজাটোৱে বেলেগ আছে। ব্লুষ্টেকটো ইনষ্টল হৈ আছে, কমপ্লিট হ'বই এতিয়া আৰু। ইনষ্টল কৰিলে ইনষ্টল কৰি এতিয়া প্লে ষ্ট'ৰ খুলিম। প্লে ষ্ট'ৰতে গুগলৰ ID লাগে, গুগলৰ IDটো ধুনীয়াকৈ আপোনালোকে নিজৰ দিব। মোৰটো নিদিব আকৌ দেই, মোৰ IDটো লুকুৱাই দিছোঁ। এতিয়া জিঅ' টিভিটোত চাৰ্চ কৰি ইনষ্টল কৰি দিম। জিঅ'ই আচলতে উইণ্ড'জৰ কাৰণেও দিব লাগিছিলে, বহুত সুবিধা হ'ল হয়। এইবিলাক মানে কৰি থাকিব নালাগে তেতিয়া। ইয়াত জিঅ'ত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, দিয়াৰ লগে লগে OTP আহিব, OTPটো দিলে দি পেলাই এয়া ওলাই আছে কালাৰ্ছৰ কিবা, সেইটো ধুনীয়াকৈ প্লে হৈ গ'ল। আৰু আপোনালোকে চাৰ্চ কৰি পেলাই ধেৰ চেনেল আছে জিঅ'ত, তাৰপৰা চাই পেলাই প্লে কৰিব পাৰে। এইখন মিমি ওলাই আছে ইয়াত, ট্ৰেণ্ডিঙতেই আছে এইখন আৰু চবেই জানে। আৰু এটা বন্ধুসকল একদম সাংঘাতিক ছফ্টৱেৰ হৈ গ'ল পিকাছ' আপোনালোকে চাৰ্চ কৰিব গুগলত। ইয়াত আপুনি নেটফ্লিক্স হওক, এমেজন প্ৰাইম হওক, যিকোনো OTT প্লেটফৰ্মৰ ৱেব ছিৰিজ মানে একো কষ্ট নোহোৱাকৈ ফ্ৰীতে, একো ছাবস্ক্ৰিপশ্যন নোহোৱাকৈ চাব পাৰে। তেৰ MB ফাইল হয়, ডাউনলোড কৰিলোঁ। মই মোৰ টেলিগ্ৰাম চেনেলটোৰ ডেছক্ৰিপশ্যন দি দিম, তাত এই ছফ্টৱেৰটো পাই যাব। পিকাছত চব চাব পাৰি, চব সুবিধা আছে। খালি এটাই দুখ লাগে বন্ধুসকল, মানে প্লে কৰিলে গম পাব কি বৰ কামোৰে, মানে একেবাৰে ছাটি দিয়ে আৰু। এয়া আমাৰ চেৰিচাৰ চলি গ'ল। মোৰ আজি নেটৱৰ্কে অকণমান ধোকা দিছে, সেইকাৰণে ভিডিঅ'টো ভালকৈ চলা নাই। কিন্তু আপোনালোকৰ নেটৱৰ্ক ভাল থাকিলে পূৰা টপ ক্লাছ চলে, ফাইন কোৱালিটি আৰু। এতিয়া আমি এনেদৰে মানে হেৰি কৰিব পাৰোঁ, যিমানখিনি OTT এপছ আছে চব ইয়াত চাব পাৰোঁ, বা এণ্ড্ৰইডৰ যিকোনো ছফ্টৱেৰ ইয়াত ইনষ্টল কৰিব পাৰোঁ। আনকি গেম পৰ্যন্ত ইনষ্টল কৰি ইয়াত খেলিব পাৰোঁ।